ধন সম্পত্তি সকলো আহিব 2024ত এই তিনিটা ৰাশিৰ লোকৰ হ'ব মালামাল। জ্যোতিষশাস্ত্ৰক আপুনি বিশ্বাস কৰেনে? জ্যোতিষশাস্ত্ৰৰ মতে 2024ত 12টা ৰাশিৰ ভিতৰত বিশেষ তিনিটা ৰাশিৰ আৰ্থিক দিশটো অতিকৈ সবল হ'ব। যি আৰ্থিক অনাটন আছে সেই অনাটন 2024ত ওৰ পৰিব বুলি জ্যোতিষশাস্ত্ৰই কৈছে। এই বিশেষ ৰাশি তিনিটা কি জানো আহক। 1. কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষটো ৰাজযোগ বৰ্ষ হিচাপে চিহ্নিত হ'ব। আৰ্থিক স্থিতি পূৰ্বতকৈ যথেষ্ট সবল হ'ব। যি কাম কৰিম বুলি স্থিৰ কৰিছে সেই কামত অৱশ্যেই সফলতা প্ৰাপ্ত হ'ব। এই বৰ্ষটোত গাড়ী আৰু সম্পত্তি ক্ৰয় কৰাৰো যোগ আছে। ধৰ্মীয় কাম কাজত আগ্ৰহ বাঢ়িব এই ৰাশিৰ জাতক জাতিকাসকলৰ। 2. কন্যা ৰাশি। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই বৰ্ষটো ৰাজযোগ হিচাপে বিবেচিত হ'ব। ব্যৱসায়িক পৰিধি বৃদ্ধি পাব। যদিহে ব্যৱসায়িক কোনো কাম পূৰ্বৰে পৰা ৰৈ আছিল এই বৰ্ষটোত সুচলভাৱে সকলো কাম সম্পন্ন হ'ব। চাকৰি প্ৰত্যাশীসকলৰ বাবেও এই বৰ্ষটো যথেষ্ট শুভ। চাকৰি কৰি থকাসকলৰ বাবেও পদোন্নতি লাভৰ যোগ আছে। 3. মকৰ ৰাশি। কেৰিয়াৰ আৰু ব্যৱসায়িক দিশত এই বৰ্ষটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰাজযোগ হিচাপে বিবেচিত হ'ব। এই বৰ্ষটোত সমাজত এই ৰাশিৰ জাতক জাতিকাসকলৰ মান সন্মান বৃদ্ধি পাব। নতুন লোকৰ সৈতে সম্পৰ্ক হ'ব আৰু এই সম্পৰ্কৰ লাভ পিছৰ পৰ্যায়ত লাভ কৰিব। বহুদিনৰ পৰা পাব লগা ধন লাভ কৰিব। পৰীক্ষাৰ্থীসকলে যদি কোনো পৰীক্ষাত অৱতীৰ্ণ হয় সফলতা লাভ কৰিব।